নমস্কাৰ, ইতিমধ্যে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচন আয়োগৰ পৰা এক গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ কাৰ্ড নাথাকিলে ভোট দিব পাৰিব ভোটাৰে। ভোটাৰ কাৰ্ড সহ 11 বিধ নথিৰ অনুমোদন আয়োগৰ। আধাৰ কাৰ্ড, জব কাৰ্ড, বেংক পাছবুক, ফটোযুক্ত পাছবুক হ'লে পেঞ্চনৰ লাইচেন্স, স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড আদি থাকিলে ভোট দিব পাৰিব আপুনি। নতুনকৈ ভোটত নাম অন্তৰ্ভুক্ত হোৱা কেণ্ডিডেটসকলেও এই ভোট দান প্ৰদান কৰিব পাৰিব। এই লগতে এই নথিপত্ৰসমূহ থাকিলে তেওঁ এই ভোট দিব পাৰিব। এই ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকন কৰি লগতে এটা লাইক কৰি মোক উৎসাহ যোগাব বুলি আশা কৰিছোঁ। আপোনাৰ যদি ভোটাৰ আইডি কাৰ্ডখন নাই তেন্তে আপুনি ভোট দিব পাৰিব। লগতে থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ফটোযুক্ত পাছবুক বা স্মাৰ্ট কাৰ্ড। তাৰে এখন নথি আপোনাৰ থাকিব লাগিব। তেতিয়া আপুনি ভোট কেন্দ্ৰত ভোট প্ৰদান কৰিব পাৰিব ভোটাৰ আইডি অবিহনে। হয়, আপুনি ঠিকেই শুনিছে, ভোট আইডি অবিহনে আপুনি ভোট দান প্ৰদান কৰিব পাৰিব। এই গুৰুত্বপূৰ্ণ ঘোষণা এটা কৰিছে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে ঘোষণা কৰিছে এই গুৰুত্বপূৰ্ণ খবৰটো।